ভোট জলকীয়া বা যিকোনো গছৰে কাটিঙৰ বিষয়ে আপোনালোকে নিশ্চয় জানে চাগে। কাটিং কৰিলে কি হয়, গছডাল বেছি জোপোহা হয় আৰু ইয়াৰ ফল যথেষ্ট পৰিমাণে লাগে। মোৰ এইবোৰ কাটিং গছ, এইবোৰ গছ আজি 2 বছৰ লাগি আছে। এইবোৰ গছ দেখিছে কিমান লাগি আছে। এতিয়া কাটিং কৰিবলৈ সদায় হাতেৰে কাটিং কৰিব নালাগে। এনেকুৱা ভাল কেঁচি এখন ল'ব, তো ইয়াৰ বেছি তলত কাটিব নালাগে। দেখিছে এয়া ব্ৰাঞ্চ আহিব লৈছে, এইটো আৰু কাটিং কৰাৰ আগত এটা কথা মন কৰিব, কি কৰিব যে এই যিবোৰ পাত আছে পাতৰ গুৰিত নতুনকৈ গজালি আহিছে নে নাই, গজালি অহাৰ আগতে কাটিং কৰি নিদিব। তেতিয়া কি হয়, পুলিটো দুৰ্বল হৈ যায়। এতিয়া আমি কি কৰিম, ধাৰ থকা কেঁচিখনেৰে এইটো কাটি দিম। হৈ গ'ল। এইবোৰ মই আগতে কাটিং কৰি থৈছোঁ। এইটো কাটিং কৰা আছে, এইটো কাটিং কৰা আছে, এইটো কাটিং কৰিছোঁ আজি 2-3 দিন হৈছে। দেখিছে প্ৰায় গোটেইখিনি পুলিয়ে কাটিং ইতিমধ্যে হৈ গ'ল। এতিয়া মই এইটো পুলি দেখুৱাম। দেখিছে এইটো পুলি কাটিং কৰিব হৈ গৈছে। এইটো পুলি চাওক, এইবোৰ ব্ৰাঞ্চ আহিব লৈছে, গতিকে মই ইয়াৰ আগটো কাটি দিলোঁ। হৈ গ'ল। যোৱা বছৰ মই এটা পৰীক্ষামূলকভাৱে যিটো ভোট জলকীয়া সেইটো কৰিছিলোঁ। মই 40ডাল গছত এনেদৰে কাটিং কৰিছিলোঁ। এইটো ব্ৰাঞ্চ আহিছে, এইটো কাটিব পৰা হৈছে, এইটো কাটি দিলোঁ। ভালদৰে কাটি দিব। দেখিছে এইটো দেখিছে, এইটো ইয়াৰ ভালদৰে ব্ৰাঞ্চ আহিব লোৱা নাই, আৰম্ভ হৈছে সেই ব্ৰাঞ্চ আহিবলৈ, গতিকে এইটো কাটিবলৈ হোৱা নাই। এইটো মই ইতিমধ্যে কাটিং কৰি দিছোঁ। দেখিছে এইটো কাটিবলৈ হোৱা নাই, এইটো পুলি অলপ দুৰ্বল হৈ আছে। এইটো এয়া দেখিছে ব্ৰাঞ্চ আহিছে, এইটো মই কাটি দিলোঁ। দেখিছে, ইয়াৰ পিছত এইটো পুলি দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছে ব্ৰাঞ্চ আহিবলৈ লৈছে, গতিকে আমি এইটো পুলি কাটিং কৰিব পৰা হৈছোঁ। এইবোৰ কাটিং ইতিমধ্যে মই কৰি দিছোঁ। এইটো 2 দিনমান লাগিব, অকণমান চাপৰ হৈ আছে। আৰু এইটো পুলি চাওক, এইটো পুলি আজি কিছুদিন আগতে মই কাটিং কৰি দিছিলোঁ। এতিয়া ইয়াৰ দীঘল দীঘল ব্ৰাঞ্চ আহিছে। চাওক ব্ৰাঞ্চবোৰ যেতিয়া ডাঙৰ হ'বলৈ লয়, তেতিয়া কি কৰিব, তলৰ পিনৰ পৰা আমাৰ আগৰ বুঢ়া পাতবোৰ কাটি দিব। একেলগে গোটেইখিনি কাটি নিদিব, দুটা এটাকৈ কাটি দিব। তেতিয়া কি হয়, গছডাল লাহে লাহে ভাল হৈ আহে। আৰু এইটো মই 2 দিনমান আগতে কাটিং কৰি দিছোঁ। ইয়াৰ মই তলৰ পাতবোৰ গুচাই দিছোঁ। দেখিছে, যেতিয়া এই ব্ৰাঞ্চবোৰ মিনিমাম 2 ইঞ্চিমানকৈ হ'ব, তেতিয়া এই গছডালৰ গোটেই বুঢ়া আগৰ পুৰণা পাতখিনি মই কাটি দিম। দেখিছে এনেদৰে কাটিং। কিন্তু ভোট জলকীয়াত 3G কাটিং কৰিলে কি হয়, বহুত দীঘল হৈ যায়। আচলতে জলকীয়াডাল যিমানে কাটি থাকোঁ সিমানে দেৰিকৈ লাগে। যদি আমি এবাৰ কাটি দিওঁ, তেতিয়া 2 মাহৰ ভিতৰত ফল পাই যাম। কিন্তু কিছুমানে 3G কাটিং কৰে, 3G কাটিঙো কৰিব পাৰে। মই এবাৰ কাটি দিলোঁ। ভোট জলকীয়াত এবাৰ কাটিলে হয়, কিন্তু বেলেগ জলকীয়াত 2বাৰ কাটিব পাৰিলে গছডাল যথেষ্ট পৰিমাণে ডাঙৰ হৈ যায়। মই কিছু আগতে যিটো দেখুৱাইছোঁ, এই জলকীয়াবোৰ, এইবোৰ জলকীয়া যোৱা বছৰৰ গছ হয়। এইবোৰ দেখিছে কিমান জোপোহা হৈছে। এইবোৰ আচলতে কি হয়, প্ৰথমবাৰ মই আগটো কাটি দিলোঁ, তাৰপিছত আকৌ ব্ৰাঞ্চ আহিল। সেই ব্ৰাঞ্চবোৰ
3 ইঞ্চি 4 ইঞ্চি হোৱাৰ পিছত আকৌ কাটি দিলোঁ। তাৰপিছত আৰু কাটি দিয়া নাই মই। তাৰপিছত গছবোৰ ইমান ডাঙৰ হ'ল। তাৰপিছত এই গছডাল অলপ হালধীয়া পৰিছে এইকেইদিন পানীটো কম পৰিমাণে পাই থকাৰ বাবে। দেখিছে কিমান লাগি আছে। এই গছডাল মই আগৰ এইবোৰ গছ যেনেকৈ কৰিছিলোঁ তেনেকৈ কাটি দিছিলোঁ। কিন্তু কি হ'ল, গছডাল এবাৰ পোকে বেয়াকৈ আক্ৰমণ কৰিলে। বেয়াকৈ আক্ৰমণ কৰাৰ ফলত মই গছডাল মিনিমাম 1 ফুট মানত, এইবোৰ দেখিছে, এইটো আৰু মাজে মাজে আছে, ইমান মানত মই এইটো, তাৰপিছত আছে এইবোৰ মই কাটি দিছিলোঁ। কাটি দি পেলাই মই পৰীক্ষামূলকভাৱে চাইছিলোঁ গছডাল কেনেকুৱা হয়। তাৰপিছত গছডাল যথেষ্ট ফলন হ'ল। কিন্তু গছডাল এতিয়া অলপমান হালধীয়া পৰিল। মানে কি হয়, মাটিৰ সাৰো কমি আহিছে। মই ভাৰ্মি কম্পোষ্ট দিব পৰা নাই, ভাৰ্মি কম্পোষ্ট শেষ হোৱাৰ বাবে। ভাৰ্মি কম্পোষ্ট যদি দিওঁ, মই এইডাল গছ আৰু মিনিমাম 1 বছৰ 2 বছৰলৈ ফল খাব পাৰিম। চাওক, যোৱা বছৰ বহুত ঘনকৈ দিছিলোঁ ভোট জলকীয়া। সেইবাবে কি হ'ল, গছবোৰ এডালৰ লগত এডাল লাগি যায়। যদি ভেঁকুৰৰ সংক্ৰমণ হয়, এফালৰ পৰা গোটেই ভেঁকুৰৰ সংক্ৰমণ হৈ যায়। এইবাৰ মই ডিষ্টেঞ্চটো 6 ফুটমানকৈ দিছোঁ, 5 ফুট 6 ফুট আছে। এইবাৰ গছ যদিও ডাঙৰ হয়, গছডাল আহিলে ইমান মানলৈকে আহিব। ইমান মানলৈ আহিলে, সেইডালো যদি ইমান মানলৈ আহে, তেতিয়াহ'লে দুইডাল গছ একেলগে লগ লাগি নাযায় আৰু মাজেৰে পানী দিয়াৰ পৰা আদি কৰি গোটেইখিনি সুবিধা হয়। যদি বৰ্তমান পানীৰ সমস্যাটো হোৱা নাই, এদিন দিলে 2 দিন 3 দিন নিদিলেও হয়। যদি পানীৰ সমস্যা আহি যায়, তেতিয়াহ'লে মই এবাৰ ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটো কৰি ল'ম বুলি ভাবিছোঁ। চাওক, গছবোৰ ঠাণ্ডাৰ বাবে বেছি ডাঙৰ হোৱা নাই। এইবোৰ লগাইছিলোঁ নৱেম্বৰৰ 15 তাৰিখ। এইবোৰ চাওক, এইটো পাত বুঢ়া হৈছে, ব্ৰাঞ্চবোৰ দীঘল হৈছে, যিহেতু মই এইটো কাটি দিলোঁ। এইবোৰ চাওক, এইবোৰ অলপ ওখ হ'বলৈ দিছোঁ। এইবোৰ ইতিমধ্যে কটা হৈ গ'ল। স্বাস্থ্য চাওক, কোনো ধৰণৰ বেমাৰ আজাৰ নাই। মোৰ খেতিৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আৰু মই পৰৱৰ্তী যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে নিশ্চয় চাবলৈ পাব। ইয়াৰ পিছত মই নেমু টেঙাৰ যতনৰ ওপৰত এটা ভিডিঅ' বনাম। সেইটো ভিডিঅ' 2 এদিনতে আপলোড দিম। চাওক, গছবোৰ একেবাৰে বুঢ়া হৈ গৈছে, কিন্তু তথাপিও এইবোৰ চাওক। এইটো জলকীয়া কি হয়, পকিলে এনেকুৱা অৰেঞ্জ কালাৰ হৈ যায়। কিন্তু জলকীয়াটো বেছি ডাঙৰ চাইজৰ নহয়, সৰু চাইজৰ। পকিলে অৰেঞ্জ হৈ যায়। আৰু এইটো কেঁচাতে কি হয়, এইটো এফাল ব্লেক, এফাল গ্ৰীণ। দেখিছে, ব্লেক আৰু পিছপিনে গ্ৰীণ।